নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি কঁঠালগুটি পিটিকা কৰিম। মইনো কঁঠালগুটি কেনেকৈ পিটিকা কৰোঁ তাকে আপোনালোকক দেখালোঁ। সকলোৱে জুইত পুৰি পিটিকা কৰে, মই আজি এটা নতুন প্ৰচেষ্টাৰে কঁঠালগুটি পিটিকা বনাম। তাকে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এইফালে মই টাৱাখন পাতি থৈছোঁ, এখন গৰম হৈ গ'ল। ইয়াত মই কঁঠালগুটিখিনি দি দিম। এইখিনি এনেদৰে লৰাই লৰাই ভাজি থাকিম। গেছৰ ফ্লেমটো কমাই ৰাখিব, হাই ফ্লেমত নহয়। খুব কম জুইত এনেদৰে লৰাই লৰাই কঁঠালগুটিখিনি ভাজি থাকিব। কম জুইত এনেদৰে ভাজোঁতে ভাজোঁতে ইয়াৰ দেখিছেনে ৰংটো সলনি হৈ আহি আছে। কঁঠালগুটিকেইটা যেতিয়া ভাজিব নহয়, ইয়াৰ কিন্তু বাকলিটো এৰুৱাই নিদিব, বাকলিটোৰ সৈতে ভাজিব লাগিব। এনেদৰে 15-20 মিনিটমান ভাজিব লাগিব। তাৰপিছত এইখিনি সিজি যাব। এইখিনি হৈ গৈছে ভজা, বুজিছেনে? খুব কম জুইত ভাজিব, একো কৰিব নালাগে, জাষ্ট হেতাখনে লৰাই থাকিলেই হ'ব। এইখিনি মই এতিয়া কাঢ়ি ল'ম ইয়াৰ পৰা, অলপ সময় ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মই কি কৰিছোঁ দেখাই আছোঁ আপোনালোকক। এইখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া এনেকৈ ঢকা এটা মাৰি পিটিকা মাৰি দিবচোন। এই দিছেনে বাকলিটো গুচি দিছে। চাওক, বাকলিটো নিজে নিজে এৰাই যাব। কিমান ধুনীয়াকৈ সিজিছে দেখিছে। আপোনালোকে এনেদৰে কঁঠালগুটি পিটিকা কৰি খাইছেনে বাৰু জনাবচোন কমেণ্টত। ল'ৰাই সিফালে ভাত খাই আছিল, দেখাবলৈ নিদিয়ে, মই কৰা প্ৰচেছটো এই দেখিছেনে কিমান ধুনীয়াকৈ সিজি গৈছে। এইখিনি মই এতিয়া খৰিচাৰ লগত পিটিকা বনাম। মই বাকীখিনি গুটি গুচাই লওঁ, আপোনালোকক দেখাই আছোঁ। মই এইখিনি ৰেডি হৈ গৈছে। এইখিনি কঁঠালগুটি মই পিটিকা কৰি ল'লোঁ। ইয়াত দিম অলপ পিঁয়াজ, মিহি মিহিকৈ কাটি লৈছোঁ, নিমখ আৰু এই খৰিচা আৰু এইকেইটা কণ জলকীয়া, আৰু ইয়াত দিম অলপ মিঠাতেল। আগতে আমাৰ মাহঁতে সিজোৱা ধানৰ ভিতৰতো কঁঠালগুটি ভৰাই সিজাই পিটিকা কৰি খুৱাইছিল। সানি ল'ম। গুটিখিনি ভালদৰে মিলাই সানি ল'ম এতিয়া। মইখিনি সনা হৈ গৈছে। ইয়াত যদি অকণমান পোৰা মাছ থাকিলে তেনে আৰু ভাল লাগিলে হয়। সকলোৱে জুইত পুৰি পিটিকা কৰি কঁঠালগুটি খায়। যিসকলে জুই ধৰিব পৰা সুবিধা নাই, এনেদৰে কঁঠালগুটি ভাজি লৈ পিটিকা কৰি খাবচোন, খুব ভাল লাগে। খালি বাকলিটো গুচাই নিদিব, বাকলিৰ সৈতে ভাজিব লাগিব। এইখিনি দেখিছেনে, এইখিনি ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই থালিখন ৰেডি কৰি লওঁ। মোৰ থালিখন ৰেডি হৈ গ'ল। এয়া ভাত, এয়া দাইল, এয়া কঁঠালগুটি পিটিকা, আৰু এই চাটনি, নেমু টেঙা। খুব গৰম হৈছে, গৰমত টেঙা দাইলৰ লগত কঁঠালগুটি পিটিকা খাই লওঁ দেই, বহুত গৰম হৈছে।
এনেদৰে খাই চাবচোন, কেনে লাগিল কমেণ্টত জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।